নমস্কাৰ বায়ো আছামিজ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এজন জনপ্ৰিয় গায়ক কুলদীপ সুমন। আজি আমি কুলদীপদাৰ লগত বহুতো কথা পাতিম। তো বলক কিছু কথা পাতো। বকুলি গাঁৱত লৰালি কালত আছিলো ছুপাৰমেন গুৱাহাটীলৈ আহিলো এদিন মই গলো হেণ্ডিমেন বকুলি গাঁৱত লৰালি কালত আছিলো ছুপাৰমেন গুৱাহাটীলৈ আহিলো এদিন মই গলো হেণ্ডিমেন ইটাই এগালৰ মুঠি এৰিবৰে হ'ল ঘৰৰ খৰচ পাতি বহু বাঢ়ি গ'ল ভাবি ঘুমতি নহা হ'ল। ওয়েলকাম কুলদীপদা, আপোনাৰ আজি ব্যস্ততাৰ মাজৰ পৰা যে আমাক এইখিনি সময় দিছে তাৰ কাৰণে অশেষ ধন্যবাদ। আপোনাৰ প্ৰথমে বায়োগ্ৰাফীলৈ আহোঁ। নিশ্চয়। প্ৰথমতে মই বায়ো আছামিজ ইউটিউব চেনেলৰ সকলো দৰ্শক লগতে যিকেইগৰাকী ব্যক্তিয়ে ইউটিউব চেনেলটো চলাই আছে তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ। আৰু তেওঁলোক নৱপ্ৰজন্মৰ উঠি অহা ল'ৰা আৰু তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ যাতে তেওঁলোকৰ ইউটিউব চেনেলটো বহুত আগবাঢ়ি যায় আৰু যথেষ্টখিনি সফলতা লাভ কৰে। থেংক ইউ। ধন্যবাদ দাদা। আপোনাৰ নিক নেমটো কি? মোৰ নিকনেম বুলি ক'লে মোকতো মায়ে মাতে মণি বুলি মাতে, আকৌ ঘৰত বহুতে কিছুমানে কৃষক বুলি মাতে, কিছুমানে কুকু বুলি মাতে, ঢেৰ আছে। আৰু লগতে মোৰ অৰিজিনেল নামটো হৈছে কুলদীপ দাস। কুলদীপ দাস হয়। ঘৰত মই জানা মণি। ঢেৰ আৰু বহুত। আপোনাৰ ঘৰ ক'ত বৰ্তমানৰ ঠিকনা? মোৰ অৰিজিনেল ঘৰ বৰপেটা জিলাৰ বজালী মহকুমাৰ নিত্যানন্দ কালজিৰাপাৰা বুলি এখন গাঁও আছে, মোৰ তাতে অৰিজিনেল ঘৰ। আৰু মোৰ বৰ্তমান ঠিকনা গুৱাহাটী চানমাৰী। হয়। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা দেউতা আৰু মই। মা দেউতাৰ নাম? মাৰ নাম হৈছে মোৰ কমলা তালুকদাৰ আৰু দেউতাৰ নাম হৈছে উৎপল দাস। হয়। আপোনাৰ প্ৰথম আপুনি পঢ়া পাতনি ক'ত মেলিছিল, মানে ষ্টাৰ্টিং ক'ত আছিলে আপোনাৰ পঢ়া? ষ্টাৰ্টিং প্ৰথম মোৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন নিত্যানন্দৰ পৰা মই একেলগে মেট্ৰিক পাছ কৰিছোঁ। আৰু তাৰপিছত মই কলেজীয়া জীৱন আৰম্ভ কৰিছোঁ আপোনাৰ আমাৰ ইয়াতে এখন কলেজ আছে মধ্যভোজানী কলেজ, তাৰে পৰা ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত মই গুৱাহাটী গৈছোঁ। আপোনাৰ মানে কি স্কুল বা কলেজত তো আপুনি 12টা বছৰ কটাইছে স্কুল কলেজৰ আপোনাৰ মানে কি স্মৃতি, এনেকুৱা স্মৃতি যিটো স্মৃতি আপোনাক আজিও তাৰমানে ভাল লাগে? ফাৰ্ষ্ট ইয়াৰততো কলেজ গৈয়ে নাপালোঁ, 3 দিনমান গৈছোঁ। ফাৰ্ষ্ট ইয়াৰত আপোনাৰ তোমাৰ কলেজ যোৱাই নহ'ল মোৰ, 3 দিনমান গ'লোঁ। ইফালে কাম কিবা কিবি, তেতিয়া মানে ফাৰ্ষ্ট মিউজিক ইণ্ডাষ্ট্ৰীত আহিছোঁ প্ৰথমতে। আৰু আহি কিনে জানাই আৰু কিমান ষ্ট্ৰাগল কৰিব লাগে, এইটো এটা অলপমান বেলেগ ধৰণৰ চেপ্টাৰ এটা। চ' তোমাৰ আজিৰ দিনত ল'ৰা ছোৱালীবিলাকে ফটকৈ এটা গান বনাই কিনে আপোনাৰ হিট হৈ যাব পাৰে বা ওলাই যাব পাৰে। আমি যেতিয়া আছোঁ আমি 2007 মানৰ পৰা কৰিছোঁ ষ্টাৰ্টিং। সেইটো সময় আছিলে এটা খুব ক্ৰুচিয়েল টাইম। সেইটো সময়ত তোমাৰ CD কেছেট বন্ধ হৈ গৈছে, সেইটো সময়ত ষ্ট্ৰাগল কৰি আছিলোঁ আমি। চ' কলেজত মানে কি হৈ গৈছিলোঁ 2-3 দিন গৈছোঁ, এনে গোটেই বছৰটো ক'বলৈ গ'লে। তাৰপিছত আৰু বিশেষ তেনেকুৱা কলেজৰ ফাৰ্ষ্ট ইয়েৰত মোৰ বিশেষ স্মৃতি নাই। ছেকেণ্ড ইয়েৰত ক'ৰবাত কেতিয়াবা আৰু ছোৱালী তোৱালী জোকাইছিলোঁ আৰু সেইবিলাকে আৰু। স্কুলত এই মনত পৰে যিটো স্মৃতি আপোনাৰ এতিয়াও মনত পৰে, ভাল লাগে তাৰমানে? সেইটো ক'বলৈ গ'লে আমি এবাৰ সৰু থাকোঁতে আপোনাৰ মোৰ লগৰ আছিলে দুগৰাকীমান, আমি অকণমান উৎপতীয়া আছিলোঁ আৰু স্কুলত থাকোঁতে। ত' কৈছোঁ অকণমান এনে কৈ দিছোঁ তোমালোকক। চ' সেইটো সময়ত কি হ'ল, আমি খুব বাং মাৰি কিনে আমি বাহিৰত গুচি যাওঁ, ওলাই যাওঁ, বাং মাৰি যাওঁ, মানে এনে মিছা চুটিত দৰখাস্ত দি কিনে আমি ওলাই যাওঁ। গৈ কিনে আমি বগৰী খাই থাকোঁ, ক'ৰবাত বহি গা ধুব যাওঁ, সেনেকুৱা কিছুমান স্মৃতি। মানে এদিন হঠাৎ মানে কি হ'ল, আমি সেই স্কুলত বাং মাৰি গৈ কিনে কাহাৰপাৰা বুলি এটুকুৰা ঠাই আছে, তাতে গৈ আমি এনে বহি আছিলোঁ। আৰু বহি থাকোঁতে কেইজনমান মানুহে দেখা পালে যে আমি ইউনিফৰ্মত আছিলোঁ। দেখা পাই কিনে আহি কিনে স্কুলত কৈ দিলে
স্কুলত কৈ দিয়াৰ পাছত ঘৰৰ পৰা মানুহ মাতি নিলে মোক মায়ে তাৰে পৰা গোটেই কাপোৰ খুলি কিনে লেংটা কৰি লৈ সেইটো এটা মানে অলপমান সেয়া আৰু স্মৃতি সেইটো মনত থাকিব আৰু কোবাই কোবাই আনিছিলে মানে পানীৰে নামি কিনে কোবাই কোবাই লৈ আৰু আপোনাৰ ডেট অফ বাৰ্থটো মোৰ 22 মাৰ্চ 1991 ক'ত হৈছিল জন্ম ঘৰতে এইটো আমাৰ এটা সিদিনাখন ফেচবুকত পষ্ট ওলাইছিলে হোম ডেলিভাৰী বুলি যে এইটো মোৰ ঘৰতে হৈছে আপুনি গান গোৱা কেতিয়া ষ্টাৰ্ট কৰিছিল গানটো সৰুৰ পৰাই গাইছোঁ ক্লাছ 4-5 মানৰ পৰাই গান গোৱা ষ্টাৰ্ট কৰিছোঁ মানে এলবামৰ ক্ষেত্ৰতো বেলেগ কিন্তু মই গান গোৱা ষ্টাৰ্ট কৰিছোঁ ক্লাছ 4 মানে কি আপুনি মানে কি গানৰ কিবা শিক্ষা আছে নেকি শিক্ষা লৈছোঁ মই ৰাজস্থানী ঘৰানা লৈ কিনে মই পাছ কৰিছোঁ হয় আপোনাৰ মানে কি কাক আদৰ্শ হিচাপে লৈ আপুনি গান গোৱাটো ষ্টাৰ্ট কৰিছিল মোৰ ভাল লগা ব্যক্তি অসমৰ জয়ন্ত হাজৰিকাৰ মই গান খুব ভাল পাওঁ আৰু সোণু নিগম বলিউডৰ সোণু নিগম আৰু আমাৰ অসমৰ জয়ন্ত হাজৰিকা হয় মোৰ ফেভৰেট পাৰ্চন ধন্যবাদ দাদা আপোনাৰ বায়োগ্ৰাফিখিনি আমাৰ আগত দাঙি ধৰাৰ কাৰণে হে বকুলি গাঁৱত লৰালি কালত আছিলো ছুপাৰমেন গুৱাহাটীলৈ আহিলো এদিন মই গলো হেণ্ডিমেন বকুলি গাঁৱত লৰালি কালত আছিলো ছুপাৰমেন গুৱাহাটীলৈ আহিলো এদিন মই গলো হেণ্ডিমেন ইটাই এগালৰ মুঠি এৰিবৰে হ'ল ঘৰৰ খৰচ পাতি বহু বাঢ়ি গ'ল